নমস্কাৰ, গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? ভালনে? আজি এটা নতুন ভিডিঅ'লৈ আকৌ আহিছোঁ। আৰু এতিয়া বাজিছে 5:10 মান হৈছে। সোনকালে উঠিলোঁ আজি, কাৰণ আজি আমি তাঁতবাতি কৰিম আৰু পাছত বহুত বেছি ৰ'দ ওলায়। সেইকাৰণে এই ভিডিঅ'টোৱে আজি 5টা বজাৰ পৰা আৰম্ভ কৰিছোঁ। চাওকচোন, বহুত দিন ভিডিঅ' দিয়া নাই আৰু বহুতে কৈ আছে মোক তাঁতবাতি কৰাৰ ভিডিঅ'খিনি ভাল ধৰণে দিবৰ কাৰণে। সেইকাৰণে এইটো ভিডিঅ' আৰম্ভ কৰিলোঁ। আৰু আহক, এয়া হৈছে ববিনখিনি, যিখিনি বগা আৰু খৈৰী কালাৰ, খৈৰী আৰু পিঁয়াজীৰ মাজৰ কালাৰ হয়। এয়া মই দুটা ববিন কেছত ভৰাই ল'ম। আগদিনাই কৰি থোৱা ভিডিঅ' হয় এইটো। মানুহখিনি অলপ চাই ভাল পাব বুলিয়ে মই ভিডিঅ'টো আগদিনাই কৰি থ'লোঁ। এয়া এনেকৈ ধৰণে যেতিয়া ববিনখিনি ভৰাই লোৱা হয়, দুটা ববিন কেছত ভৰালোঁ। তাৰ পাছত যিখিনি এনেকৈ ফুটা থাকে, ঠিক প্ৰথমৰ পৰা শেষলৈকে ইটোৰ পাছত সিটো মিলাই ধুনীয়াকৈ য'ত নলগাকৈ ফুটাখিনিত সূতাবোৰ ভৰাই উলিয়াই দিব লাগে। তেতিয়া পিছদিনা চলাওঁতে গম পাবই আৰু নিবলৈ সুবিধা হয়। এয়া ৰেডি হৈ গ'ল, এনেকৈ বান্ধি থৈছোঁ। তাৰপাছত আহি যাওক, এতিয়া আমি পিছদিনাখনৰ যিখিনি ভিডিঅ' সেইখিনি কৰিম, অৰিজিনেল যিখিনি আমি তাঁতৰ ভিডিঅ'। এয়া তাঁত ভিডিঅ'ৰ আমি আৰম্ভণি অলপমান মই চলালোৱেই, তাৰপাছত পাহৰি গৈছিলোঁ পটককৈ ভিডিঅ' কৰিবলৈ। তাৰ পাছতহে দেখুৱালোঁ। ময়ে নি আছিলোঁ এনেকৈ ববিন কেছটো ঘূৰাই। নিগনি বাতি, যিটো মটকাই বাতি কৰা বুলি কয়, তেনেকৈ কৰিছিলোঁ আমি তাঁত বাতিটো। চাওকচোন, সেয়া মা। তাৰপাছত এইফালে মায়ে এনেকৈ উজলাই বাচি আছিলে। তাৰপিছত মা অলপমান উঠি গ'ল। উঠি যোৱাৰ পাছত বৌয়ে কৰিলে। কেনেকৈ বাচিব লাগে সেইটো চাওক অলপ। এনেকৈ ভিডিঅ' কৰি থৈ দিছিলোঁ। আগতেও মই এইটো ভিডিঅ' কৰিছিলোঁ, তাঁত লগোৱা ভিডিঅ'টো কৰিছিলোঁৱেই। তেতিয়া কিন্তু কোনোবা কিছুমানে ভিডিঅ'টো চাই মোক কৈছিল ভাল ধৰণে শিকিব পৰাকৈ দিবলৈ। তাৰপাছত ময়ো ভালদৰে ইয়াৰ নামনিৰ ফালৰখিনিতো নাজানোৱেই। সেইকাৰণে এনেকৈয়ে অলপ কৰি থৈছোঁ। শিকিব পৰা পাৰিছেনে নাজানো। চাওকচোন, যদি পাৰিছে আপোনালোকে কমেণ্ট কৰি ক'ব কিমানখিনি শিকিব পাৰিছে, আৰু চাই থাকক বাকীখিনি। আমি কি লগাইছোঁ সেয়াটো ক'বলৈ থাকিয়ে গৈছে। আমি লগাইছোঁ গামোচা, যিখন তিয়নি গামোচা বুলি কয়, তাতকৈ অলপমান ডাঙৰকৈ লগাইছোঁ, যিটো নেকি কেতিয়াবা হস্কিল পিন্ধিবলৈ। তাঁত বাতি কৰি হৈছে, এবাৰ ৰাছ ভৰাব লাগিব। তাৰপাছত মই এনেকৈ ববিনখিনি তাৰ মাজতে ববিন কেছৰ পৰা উলিয়াই পেলাই ভাল ধৰণে ভৰাই থৈছোঁ, কাৰণ পাছত সেইখিনি সূতাকে আমি ব'ব লাগিব। এবাৰ ৰাছ পিন্ধোৱা হৈ আছে, ৰাছ ভৰোৱা। আৰু এতিয়া 9টামান বাজিলে নেকি, এয়া বৌয়ে কৰি আছে। আজি মই সিফালৰ লিখিয়াকৈ কৰিম বুলি ভাবিছিলোঁ, কিন্তু বেলেগ দিনা কৰি দেখুৱাম, আজি নকৰিলোঁ আৰু। আছোঁ আৰু এয়া আমাৰ ধূপনীলা কাম কৰি আছে। কি কাম কৰিছা কৈ দিয়া? সিও বোলে কাম কৰেহে কৰি আছে। এয়া চাওক অলপমান। আকৌ এবাৰ তাঁত লগালে, এইবাৰ আমাৰ উজনিৰ ফালে কেনেকৈ পিন্ধাই তেনেকৈ দেখুৱাম, কেনেকৈ ৰাছ ভৰাই। এডাল ৰাছৰ ভৰোৱা বেলেগ আৰু বৌয়ে লৈ থকাডাল বেলেগ। চাওক, তাঁত লগোৱাৰ মুখেদি ওলাই গৈছে। এয়া 9টা, চাৰে 9টা বজাৰ সময়ৰ ৰ'দ, কেনেকুৱা ৰ'দ। 5টা বজাত উঠিও এতিয়া এনেকুৱা অৱস্থা। কেইটাবা বাজিছে? 9:40 মান হৈছে নেকি। বেলেগ কাম কৰিলেও খোৱাটো মেইন এবাৰ হ'ব। চব্জি কাটন গৰমত এতিয়া এডোখৰতে বহি দুপৰীয়াৰ যোগাৰখিনি কৰি লওঁ। যিমান যি কৰিলেওতো ভাত চব্জিৰ কাৰণে যোগাৰ কৰিবই লাগিব। আৰু আজি নিৰামিষ, গতিকে ভালেই হৈছে। ইয়াত জাগৰ লাগিছে, জাগৰ লাগিলে নিৰামিষ খোৱা হয়। আদা নহৰু পিঁয়াজ সেইবোৰ খোৱা নহয় আৰু মগু দালি খোৱা হয়। এয়া মই ভিডিঅ' কৰি থকা দেখি ধুপনিলৈ বোলে ভিডিঅ' কৰিব, বৰমাকক ভিডিঅ' কৰি আছে। চাওক, মই এইফালে চব্জি যোগাৰ কৰিবলৈ লৈছোঁ, আলু চব্জি কাটো। হাই ধুপনীল। ভাত লগোৱাৰ মাজতে ইমান গৰম, গতিকে আমি অলপমান নেমু চৰবত বনাই খাওঁ। মই নেমু চৰবতত কেতিয়াবা কি কৰোঁ, এই ORS, ৰ'বা দেখা, ORS, এইটো হৈছে ORSৰ পেকেট, যিটো নেকি চৰকাৰী, সেনেকৈ দিয়ে। এইটো আমাৰ বেটাহঁতে খাবলৈ এনেই বেয়া পায়, গতিকে নেমু চৰবতৰ লগত মিলাই দিলে অলপ খাব। সেইকাৰণে মই এনেকৈ নেমু চৰবতৰ লগত অলপ মিলাই দিওঁ। ORSটোও পায় আৰু সোৱাদো হয়। তাৰপিছত মই নেমু চৰবতত কি দিওঁ জানেনে? নিমখ দিওঁ, এই বগা নিমখ, কিন্তু তাৰ লগত অকণমান ক'লা নিমখ দিওঁ, তেতিয়া অলপ খাবলৈ সোৱাদ হয় আৰু গোন্ধটোও ভাল লাগে।
এফালে ভাত বনাই আছোঁ ৰ'বা দেখা ৰ'বা নকৰিবা আমাৰ গোটা কলা নিমখটো আনি এনেকৈ গুড়ি কৰি থৈ দিয়া হয় তাৰ এয়া অলপ দিছোঁ দেখিছেনে এই দিলে অলপ ভাল লাগে আৰু ধুনীয়া গোন্ধ এটা আহে বগৰীৰো চৰবত খাব পাৰি আৰু তেতেলীৰ চৰবত খাব পাৰি থেকেৰা টেঙাৰো অলপ অলপ কমকৈ দি পেলাই পাৰি কেতিয়াবা সেয়াও দেখুৱাম দিয়ক ভাল লাগে খাই চাবচোন এয়া চৰবত ৰেডি হৈ গ'ল এইবাৰ এনেকৈ ৰাখি দিছোঁ অঁ দেখা তাক চৰবত দিছোঁ আমাৰ খাই আছে খাই দেখাই দিয়া এনেকৈ খালে দিগদাৰ হয় পাইপ দি দিছোঁ চোৱা তুমি খাই থাকা মই বৰমাহঁতৰখিনি দি আহোঁ হা ভাল লাগিছেনে খাই তাৰপিছত গা ধুব লাগিব হা ৰ'দত আপোনালোকক আহকচোন এবাৰ এই ৰ'দত আপোনালোকক দেখুৱাওঁ এইটো চিষ্টেমটো দেখিছেনে কেনেকৈ কৰে এতিয়া সেইফালে গাড়ী মানে তুলুঠাটোত পকাই থাকিব আৰু এইফালে এনেকৈ গৈ থাকিব মানুহ ইমান ৰ'দত আহি থাকিব নালাগে আৰু য'ত আমি কৰিছোঁ তাতে বহি থাকিম বহি মাত্ৰ ৰাছখন চলাই থাকিলে হ'ল আৰু এফালে এখন গৈ থাকিব পূৰা গধুৰ উঠাই দিছে এইটো চিষ্টেম অহ কাপোৰ এটা পৰি আছে এইটো চাওক তেতিয়া বেলেগ মানুহ ধৰিবও নালাগে ইয়াত বস্তু উঠাই দিছে আৰু এখন গৈ থাকিব ধুনীয়াকৈ গোটেইখিনি বস্তু বুজাই দিব নোৱাৰিলেও কিছুমান সৰু সৰু বস্তু ইয়াৰ পৰাই বুজিব পাৰিব যিটো নেকি ইমান ৰ'দত গৈ থাকিব নালাগে আৰামত বহি বহি মায়ে মেৰিয়াই থকা দি তুলুঠাটো তেনেকৈ মাত্ৰ মেৰিয়াই থাকিলেই হ'ল দূৰৰ পৰা আহিয়ে থাকিব পাইছিলোঁ গতিকে 14খনৰ আমাৰ 7খনমান এতিয়ালৈকে গৈছে এয়া এইবাৰ আমি মাজতে অলপমান ভাতটো খাই আহোঁগৈ বেটাকো ভাত খুওৱা হোৱাই নাই ভাত খাওঁ তাৰপাছত অলপমান তেতিয়ালৈকে ৰ'দটো কমিব পায় চাহ পৰিছে আৰু আমি এতিয়া দুপৰীয়া ভাত খাবলৈ গৈছোঁ 3:30 নহয় 3টামান বাজিছে বেটাও শুই উঠিলে আৰু এয়া আমি এনেকৈ তাঁত বাতি কৰিয়ে আছোঁ বেছিখিনি আৰু নাই অলপমান আছে সেইখিনি তাৰপাছত এই 3পাত চিৰিৰ বিষয়েতো কোৱাই নাই অলপ কৈ দিম কোনটো জালত কি তাৰপাছত তাৰ মাজতে বয়ে এনেকৈ আকৌ তিয়ঁহ কাটিও আনিছে খাবলৈ তিয়ঁহো খালোঁ আৰু কিছুমান শব্দ আছে যিবোৰ নেকি অলপ বেলেগ হয় ইয়াৰ লগত এইপাত চিৰি আৰু এইপাত চিৰি দুটা একে জালৰ আৰু এইটো জালৰ চিৰিৰ লগত চিৰি পাতক কি বুলি কোৱা তোমালোকে চেৱাৰী আৰু এইটো জালৰ মানে 3 নম্বৰ পাত চিৰি হৈছে বেলেগ জালৰ আৰু এয়া বৌ আৰু মায়ে এনেকৈ একদম লাষ্টৰখিনি মেলি দিছে অলপ সূতাখিনি দুফালে দি তেতিয়া অলপ ভাল হয় গতিকে মেলি দিলে মানে 2খন বা 3খন থাকোঁতে মেলি দিছে আৰু তেতিয়া আৰু অলপ ভাল হয় চলাবলৈ আৰু ধুনীয়াকৈ মেলি দিছে চাওকচোন কেনেকৈ মেলিছে সেইখিনি এয়া চাওকচোন এইখিনি আজি আমি কি খাইছোঁ চব এইফালে তাঁত বাতি কৰি হ'ল কৰি খুব গৰম উঠিলে কাৰণে আজি আমি এয়া খাইছোঁ এইখিনিৰ নামটো আমি কওঁ চিৰাল আৰু ইয়াত কয় বানি গাখীৰ দি পেলাই এনেকৈ খাইছোঁ এনেকৈ এৰুৱাই দিয়া হ'ল কাৰণে ভালছে ধৰিব পৰা নাই কিন্তু চাওকচোন ইয়াত বানি বুলি কয় আৰু আমি কওঁ চিৰাল তাঁত বাতি কৰি হ'ল 2 নম্বৰ দিনা অলপ মূৰ চুৰ বাচি ঠিক কৰি থলোঁ তাৰপিছত 3-4 দিনৰ মূৰত এনেকৈ বৰ তুলিলোঁ ইয়াত বৰটো তলত তোলা নহয় গতিকে শালতে আৰি লৈ তোলা হয় লগালগ শালত আৰি দিয়া হ'ল আৰু 3 বাতিমান বৰ তোলা হ'ল তাৰপাছতহে আপোনালোকলৈ ভিডিঅ' কৰিলোঁ কাৰণ মই পাহৰি যাওঁ ভিডিঅ' কৰিবলৈ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যি পাৰিলোঁ দেখুৱালোঁ কিবা যদি ভুল হৈছে ক্ষমা কৰিব নতুন এটা ভিডিঅ'লৈ মই আকৌ আহিম শেষত সকলোলৈকে বহুত বেছি মৰম যাচিলোঁ বাই বাই